সকলোৰে প্ৰতি কৃতজ্ঞ আৰু মই নিজে আচলতে নিজে বুজি পোৱা নাছিলোঁ যে মোৰ কাষত এজন ভগৱান আছিল, ভগৱানৰ আত্মা আছিল জুবিন। গতিকে আমি চাগে সিমানখিনিলৈকে চিনিয়ে পোৱা নাছিলোঁ জুবিনক, কিন্তু সেই সিমানখিনি মৰম আদৰ নহ'লে মানুহে দিব নোৱাৰে। আৰু জুবিনৰ মানুহক যেনেকৈ ভাল পাইছিল সেই মৰম আদৰ মানে আমি ভাবিব নোৱাৰা ধৰণে আমি পাইছোঁ, দেখিছোঁ। আৰু সেইকাৰণে মই চিৰকৃতজ্ঞ গোটেই বিশ্ববাসীৰ ওচৰত, গোটেই বিশ্ববাসীৰ ওচৰত ইমান মৰম দিছে। আৰু ক'ৰ পৰা কেনেকৈ কোন আমেৰিকাৰ পৰা লণ্ডনৰ পৰা আহি ওলাইছে মই নিজে আচৰিত। দেশ বিদেশৰ পৰা আহিছে সকলো। জুবিনৰ প্ৰতি সেয়াই মৰম। আৰু এজন শিল্পীয়ে যি পাব লাগে মই ভাবিছোঁ, যেনেকৈ কৈছিল জুবিনে মোৰ জাতি নাই মোৰ ধৰ্ম নাই, তেনেকেই সকলোৱে দিছে। একো নাছিল তাত, মানে একোৱেই নাছিল অন্য, অকল মানুহ আছিল, অকল মানুহ আছিল জুবিনৰ কাষত। এতিয়াও আছে, মোৰ কাষতো আছে জুবিনৰ কাৰণেই আছে মোৰ। সকলোৰে প্ৰতি কৃতজ্ঞ আৰু মই নিজে আচলতে নিজে বুজি পোৱা নাছিলোঁ যে মোৰ কাষত এজন ভগৱান আছিল, ভগৱানৰ আত্মা আছিল জুবিন। গতিকে আমি চাগে সিমানখিনিলৈকে চিনিয়ে পোৱা নাছিলোঁ জুবিনক, কিন্তু সেই সিমানখিনি মৰম আদৰ নহ'লে মানুহে দিব নোৱাৰে। আৰু জুবিনৰ মানুহক যেনেকৈ ভাল পাইছিল সেই মৰম আদৰ মানে আমি ভাবিব নোৱাৰা ধৰণে আমি পাইছোঁ, দেখিছোঁ। আৰু সেইকাৰণে মই চিৰকৃতজ্ঞ গোটেই বিশ্ববাসীৰ ওচৰত, গোটেই বিশ্ববাসীৰ ওচৰত ইমান মৰম দিছে। আৰু ক'ৰ পৰা কেনেকৈ কোন আমেৰিকাৰ পৰা লণ্ডনৰ পৰা আহি ওলাইছে মই নিজে আচৰিত। দেশ বিদেশৰ পৰা আহিছে সকলো। জুবিনৰ প্ৰতি সেয়াই মৰম। আৰু এজন শিল্পীয়ে যি পাব লাগে মই ভাবিছোঁ, যেনেকৈ কৈছিল জুবিনে মোৰ জাতি নাই মোৰ ধৰ্ম নাই, তেনেকেই সকলোৱে দিছে। একো নাছিল তাত, মানে একোৱেই নাছিল অন্য, অকল মানুহ আছিল, অকল মানুহ আছিল জুবিনৰ কাষত। এতিয়াও আছে, মোৰ কাষতো আছে জুবিনৰ কাৰণেই আছে মোৰ।